মোৰ নাম আৰু মোৰ বয়স 23 মই এটা ডাঙৰ কোম্পানীৰ উচ্চ পদবীত আছো। মোৰ ৰং গোলাপী, মোৰ চেহেৰা ভাল পুৰুষে মোক ওপৰৰ পৰা তললৈ চাই থাকে। মই মোৰ স্বামীৰ লগত থাকোঁ, কিন্তু মোৰ ব্যক্তিগত জীৱনত বিশেষ একো পাৰ নাই, কাৰণ মোৰ স্বামী মোতকৈ বহুত ডাঙৰ এজন মহিলা ব্যৱসায় ব্যস্ত। স্বামীৰ পৰা সুখটো প্ৰায় পোৱা নাই। লগতে আমাৰ বিল্ডিঙত থকা মোৰ বন্ধু ববী এতিয়া আন এখন চহৰত স্থানান্তৰিত হৈছে। 18 বছৰীয়া তাইৰ ল'ৰা পিংকুৱে পুৰণি বন্ধু-বান্ধৱ লগ কৰিবলৈ আহিছে। গতিকে সিও মোৰ ঘৰলৈ আহি পিংকু এতিয়া বৰ ধুনীয়া দেখাবলৈ আৰম্ভ কৰিছে আৰু শৰীৰটো সজীৱ আৰু গতিশীল হৈ পৰিছে। সেইদিনা ঘৰত কোনো নাছিল, ৰাতিপুৱা 8 বাজিছিল। মই গা ধোৱাৰ পৰা ওলাই আহিছিলোঁ। পিংকুৱে মোক লগ কৰিবলৈ আহিছিল। গা ধুই মোৰ নাইট মেক্সি পিন্ধি আছিলোঁ, ভিতৰত একো পিন্ধা নাছিলোঁ। তেওঁ বহিবলৈ দি চাহ ব্ৰেকফাষ্ট আগবঢ়ালোঁ। পিংকুৰ লগত এনেকৈ কথা পাতিব ধৰিলোঁ। পিংকুৱে মোক ক'লে যে সন্ধিয়া ঘূৰি যাব। তেওঁ মোক ক'লে, আণ্টি তোমাক ধুনীয়া লাগিছে। মোৰ ফালে কামৰ দৃষ্টিৰে চাবলৈ ধৰিলে। সি মোৰ বুকুলৈ চাই আছে। মই দৃষ্টি তাৰ জিন্সৰ ওপৰলৈ ঠেলি গ'লো। তাৰ জিন্সটো স্পষ্টকৈ দেখা আছে। মই বুজি পালোঁ পিংকুৱে মোৰ পৰা কি বিচাৰিছে, কি কৰিব লাগে বুজিব পৰা নাছিলোঁ। তাৰ পিছত কিবা কামৰ বাবে ভিতৰলৈ যাবলৈ পিংকুৱে ক'লে, আণ্টি মই তোমাক সাৱটি দিম আৰু মই ওচৰলৈ আহিলোঁ। মই একো বুজি পোৱাৰ আগতে মোক কিবা এটা জোৰেৰে ধৰিলে। ক্ষন্তেক সময়ৰ বাবে সকলো পাহৰি তাৰ কোলাত হেৰাই গ'লো। তাৰ পিছত মোৰ বুকুৰ ওচৰলৈ হাতখন আনিলে। মই তাৰ পৰা পৃথক হ'লোঁ, কিন্তু সি তাৰ পৰা হাতখন উঠাই দেখোন, আণ্টি তুমি নাজানা মই তোমাক কিমান মিছ কৰোঁ। তোমাৰ মুখখন মোৰ চকুৰ আগত সকলো সময়তে জিলিকি থাকে। মই একো বুজিব পৰা নাছিলোঁ। মই তেওঁক ক'লোঁ, তুমি ইয়াত বহা, মই সোনকালে আহিম। মই বেডৰুমত সোমালোঁ। মই ভাবিছিলোঁ পিংকুৰ আগলৈ তেনেকৈ যোৱা উচিত নাছিল, কিন্তু তেওঁ শুনি ভাল ৰাখি ভালকৈ শাৰী পিন্ধিব লাগে, মেক্সি খুলি পিন্ধিবলৈ ধৰিলে। তেতিয়া পিংকুৱে মোক পিছফালৰ পৰা ধৰিলে। তাৰ হাত দুখন মোৰ বুকুত আছিল আৰু সি হেঁচা মাৰি ধৰিলে। কি হ'ল মই বুজিব পৰা নাছিলোঁ। মোৰ বিচনাত পেলাই দি চুপিবলৈ ধৰিলে। মোৰ হাত দুখন ধৰিলে, গতিকে মই একো কৰিব নোৱাৰিলোঁ। এতিয়া মই বুজিলোঁ যে সি মোক কৰিব। মই তাক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ মোক চুপি থাকিল। এতিয়া ময়ো তাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিলোঁ। ক'ৰবাত ময়ো মোৰ পীড়া নিবাৰণ কৰিব বিচাৰিছিলোঁ। সি পাগলৰ দৰে খাবলৈ ধৰিলে। এইদৰে কিছু সময় পিছত গৰমৰ বাবে মই ঢিলা হৈ পৰিলোঁ। কিছু সময়ৰ পাছত মই তাৰ হাতখন এৰি মই তাৰ হাতত গৈ চুবলৈ ধৰিলোঁ। মই তেওঁক ক'লোঁ যে মোক আৰু ৰৈ থাকিবলৈ নিদিবা, মোক চিনি পেলাওক। তাৰ পিছত কেৱল তেওঁৰ শক্তিশালী আক্ৰমণ আৰম্ভ কৰিলে, যিটোৰ মোৰ কোনো আশা নাছিল। তেওঁৰ আক্ৰমণ ইমানেই প্ৰবল আৰু দ্ৰুত আছিল যে মোৰ চিঞৰবোৰ গোটেই ঘৰখনলৈ প্ৰতিধ্বনি হ'ল। সেই কণমানি ল'ৰাটোৱে এঘণ্টা ধৰি অবিৰতভাৱে আক্ৰমণ কৰি মোৰ বহু বছৰৰ প্ৰিয় নুমুৱালে। এইদৰে সেইদিনা 3 বাৰ কৰি তাৰ পিছত নিজৰ ঘৰলৈ গ'ল।